নমস্কাৰ ভিউয়াৰ্স আপোনালোকক মই স্বাগতম জনাইছো ইনকাম ট্যাক্স ৰিটাৰ্ণৰ কাৰণে ফ্ৰম 16 অফলাইন কেনেদৰে ফিলআপ কৰে সেই বিষয়ে আমি ভিডিওটো আলোচনা কৰিম আপুনি যদি ট্যাক্সত পৰিছে বা আপুনি যদি ট্যাক্সত পৰাও নাই তেতিয়াহলে আপুনি ফ্ৰম 16 খন সাবমিট কৰিব লাগে আপোনাৰ স্যালাৰি ষ্টেটমেন্টৰ সৈতে গতিকে আপুনি দেখিছে এইখন হৈছে ফ্ৰম 16 Statement of Income Tax for the Financial Year 2021-22 2021 আৰু 22 বৰ্ষৰ এখন হৈছে from 16 Assessment Year 2022-23 গতিকে 2022 আৰু 23 বৰ্ষৰ কাৰণে এটো হৈছে অ্যাসেসমেন্ট কৰা হ'ব এখন হৈছে নতুন আগতকৈ অকমান ইয়াত হুকিয়া কৰি দিছে অকমান চেঞ্জ কৰি দিছে কিন্তু from 16 আগতে যিখন আছিল সেইখন দিলে হ'ব আপুনি এইখন দিলেও হ'ব এখন হৈছে নিউ ফৰম্যাট গতিকে এইখন আপুনি কেনেদৰে ফিলআপ কৰিব সেই সম্পৰ্কে মই ভিডিওটোত আলোচনা কৰিম আপুনি যদি জানিব বিচাৰে কাইন্ডলি ভিডিওটো আপুনি হেকলৈকে চাব ফ্ৰম 16 খন যেতিয়া আপুনি ফিলআপ কৰিব তেতিয়া আপোনাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ হৈছে যেটো হৈছে পে ষ্টেটমেন্ট এইখন হৈছে পে ষ্টেটমেন্টৰ আপোনাৰ ফিলআপ গতিকে আপুনি এটা ফাইনান্সিয়াল ইয়াৰত কিমানখিনি স্যালাৰি পাইছে গ্ৰছ স্যালাৰি আৰু কিমানখিনি আপুনি হাউস ৰেন্ট পাইছে পেমেন্ট পাইছে P tax কিমান দিছে আপুনি GIS বা আপুনি NPS ত কিমানখিনি কন্ট্ৰিবিউশন কৰিছে সকলোখিনি আপোনাৰ ডাটাটো লাগিব আৰু এই ডাটাটো আপুনি এইখন ফৰ্মত যিখন ফৰ্ম দেখিছে এই ফৰ্মখন গভৰ্নমেন্ট অফ আসাম এই ফৰ্মখন আপুনি কি কৰি লব আপুনি প্ৰিন্ট আউট কৰি লব ইয়াতে আছে মাৰ্চৰ পৰা ফেব্ৰুৱাৰীলৈকে আছে অৰ্থাৎ 2021 মাৰ্চৰ পৰা 2022 বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ইয়াতে আপোনাৰ স্যালাৰি খিনি আহিব প্ৰথমতে আছে বেসিক পেৰ ক্ষেত্ৰত আছে তিনিটা ঘৰ আছে পে বেন পিবি গ্ৰেড পে আপোনাৰ টোটাল গ্ৰেড পে খিনি ইয়ালৈকে আপুনি 12 মাহৰ ইয়াতে আহিব টোটাল ইয়াতে আপোনাৰ টোটালটো ইয়াতে লিখিব তাৰ পিছত আপোনাৰ পে বেনটো ইয়াতে আপুনি লিখিব কোন মাহৰ কিমান হৈছে টোটালটো ইয়াতে আহিব ইয়াত টোটাল যিখিনি আপোনাৰ প্লাস হয় টোটালটো ইয়াতে আহিব তাইছে ডিএ কিমান পাইছে আপুনি হাউস ৰেন্ট কিমান পাইছে মেডিকেল এলায়েন্স কিমান পাইছে সিএ ইখিনি আছে যি সকলৰ আছে এটো আপুনি ইয়াতে দি দিব পাৰিব এৰিয়াৰ 2021 আৰু 22 বৰ্ষৰ ভিতৰত আপুনি যদি এৰিয়াৰ পাইছে কোন মাহত এৰিয়া পাইছে যদি আপুনি মাৰ্চ মাহত যদি এৰিয়াৰ পাইছে মাৰ্চৰ ঘৰত লিখিব লাগিব আৰু যদি আপুনি নৱেম্বৰ মাহত যদি এৰিয়া পাইছে ইয়াত একো লিখিব নালাগে জাস্ট আপুনি নৱেম্বৰ মাহত ইয়াতে এৰিয়াটো লিখিব আৰু সকলোখিনি এৰিয়াৰ ইয়াতে কি কৰিব আপুনি টোটাল যেটো ঘৰ আছে আপুনি টোটাল ঘৰত ইয়াত গ্ৰছ এমাউন্ট ইয়াত লিখি দিব গ্ৰছ এমাউন্ট সো ইয়াতে যিখিনি আছে সেই সকলোখিনি ইয়াতে এড কৰি আপোনাৰ গ্ৰছ এমাউন্টটো ইয়াতে হ'ব আৰু ইয়াৰ গ্ৰছ এমাউন্টটো ইয়াতে লিখিব লাগিব সো এনপিএছ ত আপোনাৰ কিমানখিনি কন্ট্ৰিবিউশন কৰিছে পাৰ মান্থ আপুনি এনপিএছ আৰু যি সকলৰ এনপিএছ নাই তেওঁলোকৰ জিআইএছ আছে জিপিএফ গতিকে আপুনি কিমানখিনি কন্ট্ৰিবিউশন কৰিছে ইয়াতে মান্থ হিচাপে ইয়াতে আহিব পাৰ মান্থ আৰু গোটেইখিনি ইয়াতে এড কৰি ইয়াত টোটালটো আপুনি হেকৰ যেটো কলম আছে আপুনি ইয়াতে এড কৰি দিব লাগিব তাৰ পিছত আছে জিআইএছ ত যি সকলে ট্যাক্স কাটিছে আসলে জিআইএছ ত 200 কৰি পাৰ মান্থ ইয়াতে কাটে গতিকে ইয়াতে প্ৰত্যেক মাহতে ইয়াত 200 কৰি হ'ব টোটালটো আপুনি ইয়াতে লিখি দিব তাৰ পিছত পি ট্যাক্স 208 টকা কাটে প্ৰত্যেক মাহত 208 টকা টোটালটো ইয়াতে লিখি দিব আপুনি 12 মাহ যিখিনি হয় পি ট্যাক্সটো আপুনি ইয়াতে লিখি দিব টোটাল ডিডাকশনটো আপুনি এইখিনি প্লাস কৰি টোটাল ডিডাকশন হ'ব আৰু ইয়াৰ ডিডাকশনখিনি ইয়াতে আপোনাৰ টোটাল হ'ব ইয়াৰ আছে নেট এমাউন্ট আপোনাৰ যিখিনি ডিডাকশন কৰি যিখিনি নেট এমাউন্ট থাকে এইখিনি ইয়াতে আপোনাৰ কি হ'ব নেট এমাউন্টখিনি ইয়াতে লিখিব লাগিব এটো হৈছে স্যালাৰি ষ্টেটমেন্ট পে ষ্টেটমেন্ট গতিকে কিছুমানে পে ষ্টেটমেন্টটো কেনেকৈ উলিয়াই বহুতে হয়তো নাজানে যে যি সকলে নাজানে তেওঁলোকৰ এটা ওয়েবসাইট আছে তেওঁলোকৰ কাৰণে এটো ওয়েবসাইটত ফাইনান্স ডিপাৰ্টমেন্ট এমপ্লয়ি লগইনত যায় আপুনি ৰেজিষ্ট্ৰেচন কৰিব সো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ইয়াতে সিম্পলি আপোনাৰ যিমান বিলাক যেটো বছৰত স্যালাৰি পাইছে ইয়াত লগইন কৰাৰ পিছত এনেদৰে আপুনি অপচন বিলাক দেখিব সো ইয়াতে অপচন বিলাক বহুত কিটা অপচন আছে পাৰ্সোনাল ইনফৰমেশন নেশনাল পেনশন স্কিম ট্যাক্স ডিক্লাৰেশন পে স্লিপ স্যালাৰি এন্ড পে স্লিপ যেটো আছে সো আপুনি ইয়াতে যাব ইয়াতে যোৱাৰ পিছত সো যেটো স্যালাৰি স্লিপ এই স্যালাৰি স্লিপত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এইটো পেজ খুল খাব ইয়াতে আপুনি ফাইনান্সিয়াল ইয়াৰটো আপুনি ইয়াতে সিলেক্ট কৰিব যেটো ফাইনান্সিয়াল ইয়াৰৰ আপোনাৰ স্যালাৰি ষ্টেটমেন্ট লাগে হেতু আপুনি ইয়াতে সিলেক্ট কৰিব আৰু আপোনাৰ 12 মাহৰ
স্যালারি স্টেটমেন্টটো ইয়াতে আহি যাব গটিকে মোৰ ইয়াত সিলেক্ট কৰা আছে 2021-22 গটিকে ইয়াতে মাৰ্চৰ লৈকে ইয়াত জানুৱাৰী পৰা আছে যেটো ফেব্ৰুৱাৰী মাহৰ এতিয়াও স্যালাৰি অহা নাই গটিকে আপুনি ইয়াতে পিডিএফ হিচাপে পিডিএফত গৈ প্ৰত্যেকটো স্যালাৰি স্টেটমেন্ট ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনাৰ এৰিয়াৰ লাগে এৰিয়াৰত ক্লিক কৰিব সো এৰিয়াৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে ফাইনান্সিয়েল এৰিয়াটো সিলেক্ট কৰিব আৰু ইয়াতে ডি এৰিয়াৰ আৰু ডি এৰ দুটা ইয়াতে আছে দেখুৱাইছে গটিকে আপুনি ইটো পিডিএফত গৈ ইয়াৰ এৰিয়াটো আপুনি ইয়াৰ পৰা ডাউনলোড কৰছে ইয়াতে মোৰ দেখিছে ডাউনলোড হৈছে পিডিএফত সো ইয়াৰ পৰা আপুনি স্যালাৰি স্টেটমেন্টটো ল'ব পাৰিব সো এটো হৈছে স্যালাৰি স্টেটমেন্ট আপুনি কেনেদৰে ল'ব সো এইবাৰ আহিছো আপোনাৰ ফৰ্ম 16 খন কেনেদৰে ফিলআপ কৰিব সো ইয়াতে প্ৰথম যেটো 1 নম্বৰ আছে 1 নম্বৰ এ আৰু বি দুটা আছে গ্ৰছ স্যালাৰি ৰিসিভ ডিউৰিং দা ইয়াৰ গতিকে 2021 আৰু 22 বৰ্ষত আপুনি কিমান স্যালাৰি পাইছে সেই স্যালাৰিখিনি আপোনাৰ যেটো গ্ৰছ হয় হেইটো আপুনি ইয়াতে লিখি দিব সে আপোনাৰ এজ এ এক্সাম্পল আপুনি ধৰি লওক ইয়াতে গ্ৰছ স্যালাৰি হৈছে আপোনাৰ মই ইয়াতে এটা দি দিছো ধৰি লওক আপোনাৰ 5,20,000 আপোনাৰ গ্ৰছ স্যালাৰি হৈছে তাৰ পিছত দিয়া আছে এৰিয়াৰ স্যালাৰি অফ প্ৰিভিয়াস ইয়াৰ ৰিসিভ ডিউৰিং দা ইয়াৰ গতিকে আপুনি এৰিয়াৰ কিমান পাইছে এৰিয়াৰটো আপুনি ইয়াতে লিখি দিব ধৰি লওক আপুনি এৰিয়াৰ পাইছে 10,000 টোটাল এৰিয়াৰ পাইছে আপুনি 10,000 গতিকে এই দুটা এ আৰু বি এই দুটা লিখিব লাগিব বাকি একো লিখিব নালাগে গতিকে এই দুটা টোটাল কৰি যিখিনি হয় টোটাল কৰি যিমান এমাউন্ট হয় আপুনি এইটোত লিখিব লাগিব আপুনি 2 নম্বৰত যেটো টোটাল ঘৰ আছে a + b আপুনি ইয়াতে লিখিব গতিকে আপোনাৰ 5,20,000 আৰু 10,000 মিলি হ'ব আপোনাৰ 5,30,000 গ্ৰছ আপোনাৰ স্যালাৰি হ'ব 5,30,000 আপোনাৰ গ্ৰছ স্যালাৰি হ'ব ইটো আপোনাৰ গোটেই বছৰৰ এইখিনি আপোনাৰ টোটাল ইনকাম গতিকে আপোনাৰ যেটো এ আছে এ আৰু আপোনাৰ বি দুটা মিলি পেলাই আপোনাৰ 5,30,000 হৈছে গ্ৰছ স্যালাৰি আৰু আপোনাৰ এৰিয়া এই দুটা মিলি পেলাই আপোনাৰ 5,30,000 হৈছে নেক্সট আছে আপোনাৰ 4 নম্বৰত আছে হাউস ৰেন্ট সো হাউস ৰেন্ট কিমান পাইছে আৰু হাউস ৰেন্ট আপুনি কিমানখিনি দিছে এইটো হৈছে আপোনাৰ এইটো কলম সো হাউস ৰেন্টৰ ক্ষেত্ৰত বহুত বিলাক ডকুমেন্টস লাগিব যদি আপুনি হাউস ৰেন্টৰটো আপুনি ইয়াত ডিটেক্ট কৰিব বিচাৰিছে তেতিয়া হলে আপোনাৰ হাউস ৰেন্ট যাৰ ঘৰত আপুনি ৰেন্ট হিচাপে থাকে সেই মালিকৰ আপোনাৰ মাটিৰ পাট্টা লাগিব গতিকে মাটিৰ পাট্টাৰ ডকুমেন্টস খিনি ইয়াতে আপুনি দিব পাৰিব যদি আপোনাৰ সেই হিচাপে আপুনি ইয়াতে দিব বিচাৰে তেতিয়া হলে আপুনি হাউস ৰেন্টটো ইয়াতে ডিটেক্ট কৰিব পাৰিব গতিকে মই ইয়াতে হাউস ৰেন্টৰ কথাটো ইয়াতে উল্লেখ নকৰো যে আপুনি যদি দিব বিচাৰে তেতিয়া হলে আপুনি দিব পাৰিব গতিকে যদি হাউস ৰেন্টটো আপোনাৰ যদি ইয়াতে ডিটেক্ট হয় তেতিয়া হলে আপোনাৰ ইয়াতে হাউস ৰেন্টৰ ইমানটো আহিব সো আৰু হাউস ৰেন্টৰ এমাউন্টটো অহাৰ পিছত আপোনাৰ হেইটো ইয়াৰ টোটালৰ লগত মাইনাস হ'ব গতিকে মই হাউস ৰেন্টটো নেদেখুৱালো গতিকে মোৰ ইয়াতে এমাউন্ট আহিছে 5,30,000 গতিকে 6 নম্বৰত আছে এটা স্ট্যান্ডাৰ্ড ডিডাকশন অফ 50,000 গতিকে আপুনি এই টোটাল এমাউন্টৰ পৰা আপুনি ডাইৰেক্টলি ইয়াতে 50,000 ডিডাক্ট কৰি দিব লাগিব গতিকে মই আকৌ ইয়াত এক্সেল শীটত দেখাইছো সো ইয়াতে আপোনাৰ 50,000 যেটো স্ট্যান্ডাৰ্ড ডিডাকশন 50,000 টো কি হ'ব ইয়াতে আপোনাৰ মাইনাস হ'ব সো মই ইয়াতে মাইনাস চিন লিখি দিছো মাইনাস হ'ব ইয়াৰ পিছত আছে আপোনাৰ নেক্সট স্ট্যান্ডার্ড ডিডাকশন অফিসত আছে এন্টারটেইনমেন্ট এলাউয়েন্স 16 ট্যাক্স অন এমপ্লয়মেন্ট পি ট্যাক্স যেটো প্রফেশনাল ট্যাক্স ইয়াতে দেখুৱাই আছে প্রফেশনাল ট্যাক্স যেটো মই স্যালারি স্টেটমেন্টত দেখুৱালো পি ট্যাক্স আপুনি কিমান দিছে আপুনি ফাইনান্সিয়েল ইয়াৰত পি ট্যাক্স কিমান দিছে টোটাল আপোনাৰ স্যালারি স্টেটমেন্টত যেটো পি ট্যাক্সৰ ঘৰ ইটো হৈছে পি ট্যাক্সৰ ঘৰ সো আপোনাৰ পি ট্যাক্সৰ টোটাল ইয়াত যিমানখিনি এমাউন্ট থাকে সেই এমাউন্টটো আপুনি ইয়াতে লিখিব লাগিব স্যালারি স্টেটমেন্টত ইয়াতে আপুনি পি ট্যাক্সটো দিব লাগিব পি ট্যাক্স গতিকে পি ট্যাক্স আৰু আপোনাৰ স্ট্যান্ডাৰ্ড ডিডাকশন 50,000 এই দুটা মিলি পেলাই আপুনি যিখিনি হয় সেইখিনি আপুনি ইয়াত কি কৰিব লাগিব মাইনাস কৰিব লাগিব ধৰি লওক পি ট্যাক্স আপোনাৰ 2460 টকা পি ট্যাক্স আপোনাৰ 2460 টকা গতিকে এইটো কি হ'ব ইয়াৰ পৰা আপোনাৰ টোটালৰ পৰা মাইনাস হ'ব এইটো হৈছে টোটাল এমাউন্ট
ইটো হৈছে টোটাল এমাউন্ট ইয়াৰ পৰা এই দুটা মাইনাস হ'ব গতিকে এইখিনি মাইনাস কৰিলে আপোনাৰ যিমানখিনি হয় সেই টোটাল এমাউন্টটো ইয়াতে আকৌ থাকি যাব ইটো হৈছে ইয়াতে টোটাল এমাউন্টটো ইয়াতে আকৌ আপোনাৰ ইয়াতে থাকি যাব গতিকে মই ইটো মাইনাস কৰিছো এতিয়া গতিকে আপোনাৰ 50000 আৰু 2460 খিনি আপুনি মাইনাস কৰাৰ পিছত আপোনাৰ টোটাল থাকিব 4,77,540 টাকা গতিকে এইখিনি আপোনাৰ টোটাল ডিডাকশন কৰি পেলাই আপোনাৰ এইখিনি এমাউন্ট এতিয়া থাকিব গতিকে আকৌ আপুনি ফ্ৰম ফোনত আপুনি ইয়াতে চাব নেক্সট যেটো পইণ্ট আছে গতিকে 7 নম্বৰ যেটো কলম আছে সেই 7 নম্বৰ কলমত আপুনি ইয়াত টোটাল এমাউন্ট খিনি লিখিব লাগিব কি কোনখিনি এমাউন্ট আপুনি ইয়াতে লিখিব লাগিব যিখিনি আপুনি এতিয়া মাইনাস কৰি পালে ইটো কলমত আপুনি লিখিব লাগিব 4,77,540 টকা আপুনি এই কলমটোত লিখিব লাগিব এইটো কলমত লিখিব লাগিব আপুনি ইয়াত লিখিব লাগিব আপুনি 4,77,540 টাকা আপুনি এখিনি ডিডাকশন কৰাৰ পিছত আপোনাৰ এখিনি থাকিব পিছত যেটো পইণ্ট আছে এটো হৈছে 10 নম্বৰ 10 নম্বৰত ইয়াত বহুত কিটা সাব পইণ্ট আছে এ বি সি জি লৈকে আছে গতিকে ইয়াতে মেডিকেলৰ কাৰণে ক্লেম কৰিব পাৰিব যদি সিনিয়ৰ সিটিজেন হয় তাৰ ইয়াৰ পিছত যদি আপোনাৰ ফিজিক্যালি হ্যান্ডিক্যাপ আছে ডিপেন্ড ম্যাক্সিমাম 70,000 ফৰ সাৰ্ভাৰ ডিসেবিলিটি আপ টু 1.25 লাখ আপুনি হিচাপে ইয়াতে ডকুমেন্ট সাবমিট কৰিব লাগিব তাৰ পিছত মেডিকেল ট্ৰিটমেন্ট ফৰ ক্যান্সাৰ আৰু এইডছৰ কাৰণে 40,000 ইয়াতে ডিডাক্ট কৰিব পাৰিব টু দ্য পেশেন্ট অৰ ডিপেন্ডাৰ অৰ 1 লাখ লৈকে আপুনি ইয়াতে সাৰ্টিফিকেট যদি দিব পাৰে সেই হিচাপে আপুনি ইয়াতে ডিডাক্ট কৰিব পাৰিব গতিকে এইটো ভ্যাকসিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় গতিকে এইটো মই পইণ্ট বিশেষকৈ আলোচনা নকৰো আৰু মই ইয়াতে আপোনালোকক ডিডাক্ট কৰি নিদেখুৱাও গতিকে যেহেতু আপোনাৰ এইটো পইণ্টছত একো নাই গতিকে আপুনি আপোনাৰ যিখিনি টোটাল এমাউন্ট আছিল সেই এমাউন্টখিনি আপোনাৰ ইয়াতে 11 নম্বৰ কলমত আপুনি সেইখিনি এমাউন্টে আপুনি ইয়াতে লিখিব লাগিব গতিকে আপোনাৰ এমাউন্টটো কিমান আছিল 4,77,000 এই এমাউন্টটো আপুনি ইয়াতে 4,77,540 আপোনাৰ এমাউন্টটো ইয়াতে আহি যাব সো ইয়াৰ পিছত আছে তলত আহিছো তলত আছে 12 নম্বৰ পইণ্টছ আছে ৰিবেট আন্ডাৰ চেপ্টাৰ VIA সেকশন 80C গতিকে আপোনাৰ ইয়াতে ডিডাকশন হ'ব জিপিএফ সাবস্ক্ৰিপশন জিপিএফ হৈছে যিসকলৰ এনপিএস নাই যিসকলে জিপিএফ আছে তেওঁলোকৰ জিপিএফ এমাউন্টটো কিমানখিনি ডিডাক্ট হৈছে এটা ফাইনান্সিয়ালৰ জিপিএফ কিমানখিনি ডিডাক্ট হৈছে তেওঁলোকে ইয়াতে এই কলমটোত আপুনি ইয়াতে এমাউন্টটো লিখি দিব জিএস যেটো সাবস্ক্ৰিপশন জিএস সাবস্ক্ৰিপশনত আপোনাৰ এইটো যেটো আপোনাৰ পে স্টেটমেন্ট খনত লৈ গৈছো যেটো ইটো হৈছে জিএস গতিকে জিএস আপোনাৰ টোটাল ইয়াত যিমানখিনি জিএস এমাউন্ট হয় সেই এমাউন্টখিনি আপুনি এই জিএস কলমটোত আপুনি ইয়াতে লিখি দিব তাৰ পিছত আছে এলআইসি আৰু এসবিআই লাইফ প্ৰিমিয়াম গতিকে আপোনাৰ এলআইসি যদি আছে যিমানখিনি এলআইসি প্ৰিমিয়াম আপুনি পে কৰিছে এটা ফাইনান্সিয়াল ইয়াৰ ঠিকিনি আপুনি ইয়াতে দিব পাৰিব প্লাস আপোনাৰ যদি এসবিআই আছে এসবিআই আপুনি এসবিআইত কিমানখিনি এসবিআই লাইফত কিমানখিনি প্ৰিমিয়াম পে কৰিছে সেইখিনি টোটাল কৰি আপুনি ইয়াতে দিব লাগিব গতিকে সেইখিনিৰ আপুনি ডকুমেন্টছ ইয়াতে দিব লাগিব তাৰ পিছত আছে টিউশন ফিসও আপুনি যদি দিব বিচাৰে টিউশন ফিসটো আপুনি ইয়াতে দিব পাৰিব ন্যাশনাল পেনশন স্কিম এনপিএস যিসকলৰ এনপিএস আছে ইটো হৈছে এনপিএস যিসকলৰ এনপিএস আছে টোটাল এনপিএস খিনি আপুনি ইয়াতে দিব পাৰিব তাৰ পিছত আছে কন্ট্ৰিবিউশন অফ সাৰ্টেন পেনশন ফান্ড গতিকে আপোনাৰ যদি কিবা বেলেগ এক্সট্ৰা কিবা ফান্ড আছে পেনশন ফান্ড আপুনি হেইটো আপুনি ইয়াতে দিব পাৰিব ইয়াৰ পিছত আছে ৰিপে অফ এসবিএ লোন গতিকে যিসকলৰ হোম লোন আছে তেওঁলোকৰ হোম লোনৰ যেটো এমাউন্ট আছে তেওঁলোকৰ ইয়াতে হোম লোনৰ কিস্তিটো ইয়াতে দিব পাৰিব তাৰ পিছত এলআইসি পিপিএফ এফডি যিখিনি এমাউন্ট আপুনি ইয়াতে এফডিও আপুনি ইয়াতে ইনক্লুড কৰিব পাৰিব প্লাস টিউশন ফিসটো আপুনি ইয়াতে দুটা চিলড্ৰেনৰ কাৰণে টিউশন ফিস যিখিনি হয় আপুনি সেইখিনি ইয়াতে এড কৰিব পাৰিব টিউশন ফিস গতিকে সকলোবিলাক মিলি পেলাই মই এটা ইয়াতে লামসাম এমাউন্ট ধৰিছো ধৰি লওক ইয়াতে আপোনাৰ ধৰিছো মই 80,000 ধৰিছো গতিকে 80,000 ৰ আপুনি ইয়াতে যিমানখিনি এমাউন্ট আছিলে 4,77,000 ইয়াৰ পৰা এই এমাউন্ট খিনি 80,000 আপোনাৰ এইখিনি এমাউন্ট ইয়াতে ডিডাক্ট হ'ব গতিকে মই এক্সেল শীটত লৈ গৈছো পুনৰবাৰ গতিকে আপোনাৰ টোটাল এমাউন্টৰ পৰা ইয়াতে মই লামসাম এটা 80,000 বুলি ধৰিছো
80,000 so 80,000 to আপোনাৰ কি হ'ব ইয়াতে মাইনাস হ'ব ইয়াতে কি কৰিব লাগিব 80,000 to টোটালৰ পৰা আপুনি ইয়াতে মাইনাস কৰিব লাগিব গতিকে 4,77,540 পৰা আপুনি কি কৰিব লাগিব 80,000 মাইনাস কৰিলে যিমান হয় মাইনাস 80,000 আপোনাৰ ইয়াতে 3,97,540 so এইখিনি হৈছে আপোনাৰ নেট গ্ৰস যেটো আপোনাৰ এমাউন্ট গতিকে এইখিনি হৈছে বহিবাৰ আপোনাৰ টোটাল হ'ব এইখিনি হৈছে আপোনাৰ টোটাল এমাউন্ট গতিকে সেইখিনি এমাউন্ট আপুনি যেটো 13 নম্বৰ কলম আছে 13 নম্বৰ কলমত আপুনি আপোনাৰ সেই এমাউন্ট খিনি ইয়াতে লিখিব লাগিব এটো হৈছে 13 নম্বৰ কলম সো আপোনাৰ কিমান হৈছে 3,97,540 এইখিনি হৈছে আপোনাৰ টোটাল এমাউন্ট সো এই এমাউন্ট খিনি যদি আপোনাৰ হয় যেহেতু আপুনি 5 লাখত কৈ তলত হল এমাউন্ট খিনি এইখিনি হৈছে আপোনাৰ 5 লাখত কৈ তলত গতিকে আপুনি ইয়াতে ট্যাক্সত নপৰে যদি 5 লাখ 1 টকা হয় তেতিয়াহলে আপুনি 1 টকা ট্যাক্স দিব লাগিব গতিকে আপোনাৰ যিখিনি টোটাল এমাউন্ট আহিলে ইয়াতে সকলোখিনি ডিডাক্ট কৰাৰ পিছত 5 লাখত কৈ কম আহিছে 4 লাখত কৈ কম আছে গতিকে আপোনাৰ যিখিনি টোটাল এমাউন্ট আহিছে 3,97,540 গতিকে এইখিনি এমাউন্টত আপোনাৰ ট্যাক্স নহয় আপুনি ইয়াতে যেটো নেট ট্যাক্সেবল ইনকাম সো আপুনি এইটো ঘৰত আপোনাৰ কি হ'ব নেট ট্যাক্সেবল ইনকামত আপোনাৰ ইয়াতে হ'ব ইয়াতে আপোনাৰ নীল লিখিব লাগিব আপোনাৰ ট্যাক্স নহয় গতিকে প্ৰত্যেকতে আপুনি ইয়াতে নীল লিখিব এইখিনি হৈছে আজি সকলৰ 5 লাখত কৈ কম তেওঁলোকে ট্যাক্সত নপৰে গতিকে সাপোজ মই আপোনালোকক এটো দেখুৱাই দিলো ধৰিলক আপোনাৰ গোটেইখিনি ডিডাকশন কৰি দিয়াৰ পিছত আপোনাৰ যদি ইয়াতে ধৰিলক 5,90,000 হয় তেতিয়াহলে আপোনাৰ ট্যাক্সেবল ইমান কিমান হ'ব আপোনাৰ যিখিনি ইয়াতে 90,000 আছে যিখিনি ইয়াতে 90,000 আছে এই 90,000 আপোনাৰ ইয়াতে 50 নম্বৰ যেটো কলম আছে 50 নম্বৰ কলমত আপোনাৰ 90,000 টো ইয়াতে হ'ব নেট ট্যাক্সেবল ইনকাম আপুনি এই 90,000 ৰ ট্যাক্স পে কৰিব লাগিব সো 16 নম্বৰ কলমত ইয়াত লিখা আছে ট্যাক্স অন টোটাল ইনকাম সিরিয়াল নম্বৰ 15 লৈকে সো ইয়াতে 2.5 লাখ টকা লৈকে আপুনি 5% দিব লাগিব গতিকে আপুনি ইয়াৰ পৰা এই 90,000 ৰ আপুনি 5% ট্যাক্স দিব লাগিব সো ইয়াতে আৰু এটা কথা আছে যিসকলৰ ইয়াতে 17 নম্বৰ কলমত লিখা আছে ট্যাক্স রিবেট সেকশন 18CA 12,000 not applicable if net taxable income exceed 5 লাখ গতিকে যিসকলৰ ট্যাক্সেবল ইনকাম এইটো যদি 5 লাখত কৈ বেছি হয় এই 5 লাখত কৈ যদি বেছি হয় তেওঁলোকৰ কাৰণে এইটো প্ৰযোজ্য নহব গতিকে যেহেতু 5 লাখত কৈ কম আছে গতিকে তেওঁলোকে এই 12,000 টো ইয়াৰ পৰা কি কৰিব লাগিব মাইনাস কৰিব পাৰিব গতিকে 90 ইয়াতে আছে 90,000 পৰা আপুনি ইয়াতে 12,000 টো মাইনাস কৰিব লাগিব সাপোজ আপোনাৰ ট্যাক্সেবল ইনকাম 5 লাখত কৈ বেছি হৈছে 5,80,000 হল আপোনাৰ ট্যাক্সেবল ইনকাম তেতিয়াহলে এই 12,000 টো আপুনি ইয়াতে কি কৰিব লাগিব 5,80,000 ৰ লগত কি হ'ব এড হ'ব যদি 5 লাখত কৈ কম হয় তেতিয়াহলে মাইনাস হ'ব আৰু যদি আপোনাৰ ট্যাক্সেবল ইনকাম যদি 5 লাখত কৈ বেছি হয় তেতিয়াহলে এই 12,000 টো তেওঁলোক ইয়াতে কি কৰিব লাগিব এড কৰিব লাগিব গতিকে এইটো হৈছে নতুনকৈ নিয়ম এই 12,000 টো তেওঁলোকৰ ট্যাক্সেবল ইনকামৰ লগত এড হ'ব সো যিসকলে ইয়াতে টিউশন ফিস দেখুৱাইছে টিউশন ফিসৰ কাৰণে টিউশন ফিসত গোটেই বছৰত যিমানখিনি ৰিবেট হৈছে ডিডাকশন কৰিছে তেওঁলোকে ইয়াত এক্সট্ৰা এটা ট্যাক্স ৰিফান্ড কৰিব লাগিব 4% গোটেই ট্যাক্সেবল ইনকামৰ পৰা 4% তেওঁলোকে ট্যাক্স পে কৰিব লাগিব যিসকলে টিউশন ফিসৰ পৰা ডিডাকশন কৰিছে তেওঁলোকে গোটেই ট্যাক্সেবল ইনকামৰ পৰা 4% তেওঁলোকে ট্যাক্স কৰিব ট্যাক্স প্ৰদান কৰিব লাগিব
সো এখানে আছিলে from 16 কেনেদৰে আপুনি ফিল আপ কৰিব থুলমূলকৈ মই ইয়াতে আলোচনা কৰিলো গতিকে যিসকলৰ ইয়াতে 5 লাখতকৈ কম আয় আছে তেওঁলোকে ইয়াত ট্যাক্স প্ৰদান কৰিব নালাগে আৰু যিসকলৰ 5 লাখতকৈ বেছি আছে তেওঁলোকে ইয়াতে কি কি ক্ষেত্ৰত ট্যাক্স প্ৰদান কৰিব লাগিব মই এইখিনি কথা আলোচনা কৰিলো গতিকে বন্ধুসকল ভিডিওটোত কাইন্ডলি আপুনি ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি আপুনি চেনেললৈ প্ৰথমবাৰ আহিছে কাইন্ডলি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো ভিডিওটো চোৱাৰ বাবে জনাইছো অশেষ ধন্যবাদ নেক্সট ভিডিওত লগ পোৱাৰ বাবে বাই বাই টেক কেয়াৰ হ্যাভ ফান